हेलो एवरीवन मोर यूट्यूब चेनेलर आरो एटा नतुन भिडिओলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু মই আপোনালোকৰ মাজলৈ লৈ আহিছো আজি ব্ৰেডৰ ৰেচিপি এটা খুবেই সোৱাদ লগা সন্ধিয়া চাহৰ লগত জুতি লবলৈ যে একদম মজা হয়। গতিকে বলকচোন কেনে ধৰণৰে বনালো চাও। ইয়াৰ বাবে মই এখন কেৰাহী লৈছো। কেৰাহীখন গৰম হোৱাৰ পিছত তাত মই তেল দি দিছো আৰু তেলখিনি যেতিয়া ভালদৰে গৰম হৈ যাব তাত মই মিহিকৈ মিডিয়াম সাইজৰ কুটি লোৱা পিয়াজ এটা দি দিম। এয়া পিয়াজ মই দি দিছো, মিহিকৈ কাটি লৈছো পিয়াজখিনি। লগতে এটা কেঁচা জলকীয়া দি দিছো। কেঁচা জলকীয়া আপোনালোকে কম বেছি কৰিব পাৰে, যদি আপোনালোকে বেছি জ্বলা খায় বেছিকৈ জ্বলা দিব পাৰে। আৰু পিয়াজখিনি অকমান ভাজি লওঁ, বেছি ৰঙচুৱা কৰিব নালাগে, অকমান কোমলি যোৱালৈকে ভাজি ললে হৈ গল। আৰু মই এতিয়া ইয়াতে দি দিম পটেটো আলু বইল কৰি লৈছো। মই ডাঙৰ সাইজৰ 3টা আলু আৰু আলুখিনি ভালদৰে পিটিকি লৈছো আৰু এতিয়া আলুখিনি ইয়াতে দি দিছো। আলুখিনি মই ভালদৰে পিয়াজখিনিৰ লগত মিক্স কৰি লম। লগতে দি দিছো নিমখ সোৱাদ অনুযায়ী দি দিব আপোনালোকেও। জিৰা গুড়ি দি দিছো, ধনিয়া গুড়ি দি দিছো আৰু ৰেড চিলি দি দিছো অকমান। মই বেছি নাই দিয়া, অকমান দি দিছো। ৰঙা জলকীয়াৰ গুড়ি আৰু চাট মছলা দি দিছো আৰু এইখিনি মই ভালদৰে মিক্স কৰি লম। গোটেইখিনি মছলা পিয়াজ আলু যাতে মানে সমানকে ধুনীয়াকৈ মিক্স হৈ যায় তেতিয়ালৈকে মিক্স কৰি লৈছো। এয়া দেখিছেনে মোৰ আলুখিনি ভজা হৈ গ'ল। এনেকুৱা ভালদৰে মিক্স হোৱাৰ পিছত এতিয়া মই এইখিনি নমাই থৈ দিম গেছৰ পৰা। আনফালে মই ব্ৰেড লৈছো। মই এয়া নৰ্মেল ব্ৰেডটো লৈছো। ব্ৰেড মই 6খন লৈছো আৰু ব্ৰেডখিনি ভালদৰে সাইডকেইটা কাটি দিয়া নাই, মই তেনেধৰণে লৈছো। আৰু এতিয়া ব্ৰেডৰ ওপৰত মই লগাই দিম টমেটো কেটচাপ। আৰু আপোনালোকৰ ওচৰত যদি গ্ৰীণ চাটনিটো থাকে, ধনিয়া পুদিনাৰ চাটনিটো, সেইটোও লগাই ল'ব পাৰে আপোনালোকে আনখন ব্ৰেডত। মই অকল কেটচাপটোৱে লগাই লৈছো। আৰু এতিয়া আনখন ব্ৰেডত মই এয়া আলুখিনি এনেধৰণেৰে চাৰিওফালে লগাই ল'ম আৰু যিখন ব্ৰেডত কেটচাপ লগাইছিলো সেইখনেৰে এনেধৰণে জাপি দি দিম মই। এয়া হৈ গ'ল মোৰ এখন ৰেডি। আৰু ঠিক সেইদৰে মই আন কেইখন ব্ৰেডো বনাই ল'ম। আপোনালোকে আলুৰ তলত আলু দিয়াৰ আগতে যদি গ্ৰীণ চাটনি থাকে আপোনালোকে দি ল'ব। আৰু এয়া 2 নম্বৰখনো হৈ গ'ল, 3 নম্বৰখনো হৈ গ'ল মোৰ। এনেধৰণেৰে মই 3টা বনাই লৈছো। আৰু আনফালে মই বেটাৰটো বনাবৰ কাৰণে মই বেচন লৈছো। বেচন 1 কাপ লৈছো, নিমখ দি দিছো, আজৱাইন দিছো আৰু লগতে দি দিছো বেকিং পাউডাৰ। বেকিং পাউডাৰ মই সৰু চামুচেৰে আধা চামুচ দিছো আৰু ভালদৰে মিক্স কৰি লৈছো। আৰু এতিয়া অলপ অলপকৈ পানী দি মই বেটাৰটো বনাই ল'ম। একেলগে আপোনালোকে বেছি পানী ঢালি নিদিব, কাৰণ নহ'লে বেটাৰটো পনীয়া হৈ যাব পাৰে। গতিকে আপোনালোকে অলপ অলপকৈ পানী দি এনেধৰণে বেটাৰটো বনাই ল'ব। আৰু এইখিনিতে কওঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এনেধৰণেৰে মই বেটাৰটো বনাই ল'ম। মই দেখাইছোঁ আৰু অকণ পানী দিছোঁ। মই দেখাই আছোঁ আপোনালোকক। এয়া চাওক, ইমানখিনি পনীয়াকৈ মই বনাইছোঁ বেটাৰটো। আৰু এতিয়া কেৰাহী এখন লৈ লৈছোঁ। কেৰাহীখনত মই তেল দি দিছোঁ আৰু ব্ৰেড কেইখন মই এই বেটাৰটোত মই ভালদৰে চাৰিওফালে লেটিয়াই ল'ম। মন কৰিব যাতে ব্ৰেড দুখন খোল খাই নাযায়। এনেধৰণেৰে চাৰিওফালে লেটিয়াই লৈছোঁ আৰু মই এতিয়া লাহেকৈ তেলত দি দিছোঁ। আৰু এই ছাইডটো ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু ৰঙচুৱা হোৱাৰ পিছত মই এইটো ছাইড লুটিয়াই দিম আৰু আনটো ছাইডো মই সেনেধৰণেৰে একেদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো আপোনালোকে মিডিয়াম টু ল'ত ৰাখিব, বেছি হাই কৰিলে জ্বলি যোৱাৰ চান্স থাকিব। আৰু হৈ গ'ল মোৰ প্ৰথমখন ব্ৰেড। আৰু একেধৰণেৰে বাকীকেইখন ব্ৰেডো মই বনাই ল'ম। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, মোৰ হৈ গ'ল ব্ৰেড কেইখন বনোৱা। মই দেখাইছোঁ ভিতৰৰ ফালে
কি ধুনীয়াকৈ চাৰিওফালে ফ্ৰাই হৈছে আৰু ওপৰৰ ছাইডটো যে কিমান ক্ৰাঞ্চি হৈছে বহুত সোৱাদ লাগে এনেধৰণেৰে সন্ধিয়াৰ চাহকাপৰ লগত জুতি লৈ আপোনালোকে বনাই খাব দোকানৰ আজিকালি খোৱাতকৈ ঘৰত এনেধৰণেৰে বনাই খাব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ একদম নাপাহৰিব দেখিবলৈ দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু আপোনালোকে গ্ৰীণ চাটনি নাইবা টমেটো কেটচাপৰ লগত এইটো পৰিৱেশন কৰিব পাৰে লগতে একাপ গৰম চাহ আৰু ইমান ধৈৰ্য ধৰি ইমান শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থেংক ইউ